Hello friends, welcome to my channel. আজি আমাৰ নখোৱা ঘৰত মাৰ ঘৰত সো সেইকাৰণে আজি কি খাইছোঁ আমি কেনেকৈ খাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজি আৰু তাৰ আগতে মই দুটা টিপছ দেখাম আপোনালোকক স্কিন কেয়াৰ টিপছ হোমমেড স্কিন কেয়াৰ যোনটো নেকি আপোনালোকে ঘৰতে সহজে কৰিব পাৰিব যোনখিনি বস্তু লাগে এইখিনি ঘৰতে আপোনালোকে কৰিব পাৰিব সো লেটছ ষ্টাৰ্ট কোকোনাট অইল লৈছোঁ ইয়াত ইভিয়ন টেবলেট ভিটামিন ই যোনটো হয় অলপ পাতি লৈ ইয়াত মিক্স কৰি দিছোঁ তেলৰ লগত লাহে লাহে এপ্লাই কৰিব মাছাজ কৰিব অলপ দেৰি এপ্লাই কৰাৰ আগত মুখখন ভালদৰে ফেচ ৱাছ কৰি ল'ব তাৰপিছত এপ্লাই কৰিব 10 মিনিটমান এনেকৈ মাছাজ কৰিব লাহে লাহে ভালদৰে আকৌ ফেচ ৱাছ কৰি দিব ছেকেণ্ড টিপছটোৰ কাৰণে ইয়াত লৈছোঁ মৌজোল 1 চামুচ হালধি 1 চামুচ গাখীৰ 1 চামুচ আৰু অলপ এল'ভেৰা জেল যোনটো নেচাৰেল হয় এল'ভেৰা জেলটো সেইটো লৈছোঁ লাহে লাহে এপ্লাই কৰিব মুখত গোটেই মুখখনত 10 মিনিট সময় লগাই থ'ব এইফালে ধনিয়া এয়া কি চব্জি নিৰামিষ চব্জি হাই কুকি হাঁহ মাংস বনাবলৈ লৈছে পৰ্ক বাৰ্বিকিউ ৰেডি আমাৰ ওচৰৰে ভাড়া হেল্ল' আমাৰ ফটো সেশন চলিব খাবলৈ ৰেডি কৰিছোঁ আৰু